এটা সৰু ফুলৰ বাবে বোমাৰ দৰে ফুটিব পাৰে ইনভাৰ্টাৰৰ বেটাৰী। বিদ্যুৎ বিভাগে প্ৰায় সকলো সময়তে বিদ্যুৎ কৰ্তন কৰি থয়। বিদ্যুৎৰ এনেকুৱা গতিৰ বাবে ইনভাৰ্টাৰ লগাব লগা হয়। বিশেষকৈ গৰমৰ দিনত ইনভাৰ্টাৰ উপযোগী, যেতিয়া লাইট বন্ধ হ'লে অন্ততঃ ফেন আৰু লাইট জ্বলিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ কিছুমান ফুলৰ বাবে ইনভাৰ্টাৰৰ বেটাৰীটো সোনকালে নষ্ট হ'ব পাৰে। কি ভুল কৰিলে ইনভাৰ্টাৰৰ বেটাৰী সোনকালে নষ্ট হ'ব পাৰে, সবিশেষ জনাইছোঁ ভিডিঅ'ত। ইনভাৰ্টাৰৰ বেটাৰীটো ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰথম কাৰণ হ'ব পাৰে ইয়াত পানী নিদিয়া। আচলতে ইনভাৰ্টাৰৰ বেটাৰীটোৱে মাজে মাজে পানীৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত যদি ইয়াক সুমুৱাই দিয়া নহয়, তেন্তে বেটাৰীৰ কোষবোৰ শেষ হৈ যায়, যাৰ বাবে বেটাৰী ক্ষতি হয়। ইনভাৰ্টাৰৰ বেটাৰী নষ্ট হোৱাৰ আন এটা কাৰণ হ'ল ইয়াক বেছি সময় ব্যৱহাৰ নকৰিলে সোনকালে ক্ষতিগ্ৰস্ত হ'ব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি ইনভাৰ্টাৰৰ বেটাৰীটো বহুদিন বন্ধ কৰি ৰাখে আৰু ইয়াক ব্যৱহাৰ নকৰে, তেন্তে বেটাৰীটো ক্ষতিগ্ৰস্ত হ'ব পাৰে। এনে অৱস্থাত ইনভাৰ্টাৰৰ কাম কৰা ব্যক্তিজনক ফোন কৰি তেওঁৰ পৰা বেটাৰী পৰীক্ষা কৰাব লাগে। বেটাৰীটো দ্ৰুতভাৱে ক্ষতিগ্ৰস্ত হয় কাৰণ আপুনি ইয়াত যিকোনো অভাৰলোড বস্তু চলাই বা আপুনি ভুলতে ইয়াৰ ছুইচটো খোলা এৰি দিয়ে, যেনে গিজাৰ, পানী মটৰ আদি। গতিকে সংযোগ দিওঁতে কেতিয়াও ইনভাৰ্টাৰটো অভাৰলোড কৰা ছুইচটোৰ লগত সংযোগ নকৰিব।